পুৰিটো খাই লওঁ মানে ঘৰত একো খোৱাই নহ'ল যিটো হঠাৎ মানে প্লেনটো হৈছে মানে কৈছোঁ নহয় মানে ভাবি আছিলোঁ কিবা হৈ গ'ল কিবা মানে সেইকাৰণে আহি এতিয়া ইয়াতে পুৰিটো খাই লওঁ সকলোকে আকৌ এবাৰ নমস্কাৰ মোৰ ইউটিউব চেনেল দ্য আছামিজ ব্লগাৰলৈ আশা কৰোঁ সকলো ভালে আছে আজি আকৌ আহি গ'ল আপোনালোকৰ মাজলৈ নতুন এটা ব্লগ লৈ আপোনালোকক এটুকুৰা নতুন ঠাইলৈ লৈ যাবলৈ গতিকে আজি যিটো ৰাইড কৰি আছোঁ মোৰ লগত আছে মোৰ সহযোগী বিজুফুকন ডেকাই সহযোগ কৰিছে আৰু আমি গৈ আছোঁ এটা এনেকুৱা ঠাইলৈ য'ত নেকি গ'লে আপুনি মানে নিজকে পাহৰি পেলাব একদম এতিয়া আমি ভৈৰৱকুণ্ড পাইছোঁ আহি ভৈৰৱকুণ্ডত সোমাইছোঁ বৰ ধুনীয়া এটা পৰিৱেশ আপোনালোকে চাব পাৰে আৰু আমি যদি এই ৰাস্তাটোৰে যাওঁ এই ৰাস্তাটোৰে গ'লে আমি ভূটান পাব পাৰিম মানে আপোনালোকক এবাৰ সোমাই দেখাই দিওঁ আৰু মানে এইখন যে দেখিছে এইখন হৈছে ভূটানৰ গেটখন আৰু তাৰ নেক্সট আছে ভূটান তো মানে আপোনালোকে এতিয়া বন্ধ হৈ আছে যদি যায় তেতিয়াহ'লে মানে সেই ভূটানৰ গেটখন পাছ লৈ উঠি আপোনালোকে যাব পাৰে মানে এতিয়া ক'ভিডৰ কাৰণে বন্ধ আছে আৰু এইখন হ'লে ভূটানৰ গেটখন A few moments later. বেনাৰখনত ভৈৰৱকুণ্ডৰ বিষয়ে লিখা আছে আৰু এইটো হ'ল ৰিভাৰটো হ'ল জাম্পানী ৰিভাৰ originating in Bhutan and Bhairavi river of Arunachal Pradesh meet here from the Dhansiri river. A river called Daifam of Bhutan also flows through Bhairavkunda. আৰু এইটো হৈছে আপোনাৰ Bhairavkunda signifies Lord Shiva and Kunda means pond. Through the holy Kunda and the Shiva temple are inside the Bhutan territory. It is an important pilgrimage for the Indian devotees. মানে ইয়াৰে ভৈৰৱকুণ্ডৰ মেইন বস্তুটো হ'ল যে ইয়াতে লৰ্ড শিৱাৰ এটা কুণ্ড আছে আৰু সেই কুণ্ডটো বৰ্তমান ভূটানৰ ভিতৰত অৱস্থিত কিন্তু এতিয়া আমি যাব নোৱাৰিম যিহেতু বন্ধ আছে ভূটান কিন্তু যেতিয়া খোলা হয় তেতিয়া ভূটানৰ ভিতৰলৈ আপোনালোক যাব পাৰে আৰু সেই শিৱলিংগটো মানে আপোনালোকে দৰ্শন কৰিব পাৰে বাছ এয়া আপোনালোকে দেখি পাই আছে এয়া অৰুণাচলৰ পাহাৰ হয় মই যি দেখাই আছোঁ আপোনালোকে দেখা পাই আছে এয়া অৰুণাচলৰ পাহাৰ তাৰপিছত আৰু এইটো ৰাস্তাৰে আপুনি টাৱাঙলৈ যাব পাৰিব অৰুণাচললৈ এয়া আমাৰ ইণ্ডিয়ান আৰ্মিৰ গাড়ী যাই আছে আমি এতিয়া অৰুণাচলৰ সোমাইছোঁ এয়া অৰুণাচল পিছফালে অসম এৰি থৈ আহিলোঁ চাওক না ইয়াতে বতৰটো মানে পুৰা বৰষুণ দি আছে চাগে ওপৰত পুৰা বৰষুণ দি আছে কিন্তু আমাৰ অসমত মানে পুৰা ৰ'দ একদম মানে ফাটাফাটি ৰ'দ A few moments later. মানে কথাটো হ'ল আমি এই যিখন গেট দেখা পাইছিলে সেই গেটখনৰ পৰা আমি মানে আৰু যাব নোৱাৰিলোঁ আপোনাৰ কি হ'ল মানে ILP যিহেতু বনোৱা নাছিলে আমি ভাবিছিলোঁ আৰু মানে আপোনাৰ ILP বন্ধ হৈ আছে মানে স্পট যদি তেনেকুৱা পাৰ্মিশ্যনৰ কিবা প্ৰচেছ আছিলে তো ফিৰ মানে আমি অৰুণাচলৰ ভিতৰলৈ সোমালোঁ হয় গতিকে কিন্তু তেনেকুৱা কোনো প্ৰচেছ নাই মানে অৰুণাচলৰ পুলিচে কৈ দিলে যে মানে এনেকুৱা প্ৰচেছ গতিকে খুলিলেহে মানে আপোনালোক আহিব পাৰিব তো মানে আমি এতিয়া বেলেগ এটা ৰাস্তা লৈছোঁ মানে সিফালে অৰুণাচল হৈ সোমাই আমি এতিয়া গৈ আছোঁ আপোনাৰ মাজবাট হৈ ওলাম মানে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট হৈ আকৌ ওলাম আমি মানে অহাফালে আৰু ঘূৰি নগ'লোঁ গতিকে আহিছোঁ যেতিয়া অলপমান এনেকৈ সোমাই গুচি যাওঁ আৰু আৰু এয়া মোৰ আগত আপোনালোকে দেখা পাই আছে অৰুণাচল প্ৰদেশ দুৰ্ভাগ্যবশতঃ আমি যাব নোৱাৰিলোঁ উপায় নাই নেক্সট টাইম যেতিয়া আহিম আকৌ আপোনালোকক দেখাম মানে ইয়াৰ আগৰবাৰ আমি 2 বছৰমান আগত গৈছিলোঁ তেতিয়া মানে এইবিলাকৰ ঠাণ্ডা অহাই নাছিল যে আপোনালোককো দেখাম মানে ব্লগ বনাম
জাষ্ট ফেচবুকত ফটো কেইখনমান আপলোড দিছিলোঁ বাছ এয়াই আৰু কিন্তু এতিয়া আকৌ মানে আপোনালোকৰ মাজলৈ যিহেতু আহি গ'লোঁ গতিকে আপোনালোককো মানে নতুন নতুন জেগাবিলাক দেখাবলৈ সদায় মানে কি কৰোঁ আৰু কোচিছ কৰোঁ সেইকাৰণে মানে ভাবি গ'লোঁ আৰু আজি আহি গ'লোঁ হয় কিন্তু উপায় নাই দুৰ্ভাগ্যবশতঃ আমি যাব নোৱাৰিলোঁ ৰাতিপুৱা 7টা বজাত ফোন এটা আহিল ভাবছোঁ মানে এলাৰ্মে বাজিল নেকি তাৰপিছত মানে ফোনৰে মানে মোৰ এলাৰ্মৰে ৰিংটন প্ৰায় একে তাৰপিছত এলাৰ্ম বুলি এবাৰ মানে মই চাইলেণ্ট কৰি দিলোঁ তাৰপিছত আকৌ বাজিল চাওঁতে মানে এই মহাপণ্ডিতে ফোন কৰিছে কৈছে ক'ত আছা মই কৈছোঁ মই বিচনাত তাৰপিছত মানে ঘটনাটো মানে সবিশেষটো দি আছোঁ সেইকাৰণে সবিশেষ দিয়াটো মানে আজিৰ কাৰণে একদম মানে অতি দৰকাৰী মানে দীঘলীয়া হ'লেও মানে দিবলৈ মই বাধ্য কাৰণ মই সেইখিনি সময়ত মানে ফোনটো কৰিলোঁ ক'লে এটা বঢ়িয়া জেগা এটাত যাম ব'ল মই বোলো মই আজি যাব নোৱাৰিম নহয় মোৰ অলপ কাম আছে তাৰপিছত কাম আছে তাৰপিছত ই কৈছে নাই একদম ধুনীয়া জেগা এটা একদম ভাল লাগব যায় তাৰপিছত সেই কথা মতে কাম অলপমান হেৰহৰ নেহৰ কৰিছিলোঁ বাৰু তথাপি ই অলপ মেনেজ দিলা মেনেজ মাষ্টাৰ না দোকানী মানুহ বিজনেছমেন গতিকে বিজনেছ আৰু মেনেজতে বিজনেছ চলে তাৰপিছত মানে আহি পালোঁ কলাইগত আহি ৰখিলোঁ মই মোৰ ঘৰৰ ওচৰত ই মঙলদৈৰ পৰা আহি উঠি কৈছে অৰুণাচল যাম এতিয়া অৰুণাচলত ক'ত যাম কিহত যাম কেনেকৈ যাম সেইবিলাক একো নাই মানে খালি অৰুণাচল যাম বোলে বাইক লৈ আহ বাছ মানে তথাপি মানে বহুত মানে কামমূৰত দিয়াৰ পিছত ওলাই উঠি পেলাই আমি অৰুণাচল অভিমুখে মানে এতিয়া আহিলোঁ আহি উঠি এতিয়া অৰুণাচলতে আছোঁ বৰ্তমান কিন্তু ক'ভিডৰ কাৰণে আমি মানে অৰুণাচলৰ ভিতৰত যিহেতু ILP মানে 1 তাৰিখৰ পৰাহে খুলিব বুলি অনলাইন দেখাই আছে সেইকাৰণে মানে আমি ILPৰ কাৰণে মানে এপ্লাই কৰিব নোৱাৰিলোঁ তাৰপিছত মানে ভাবিছিলোঁ যদি কিবা ধৰণৰ স্পট ৰেজিষ্ট্ৰেশ্যন বা আমি যিহেতু কৰোণাৰ 2টা ড'জে লৈছোঁ তেনেকুৱা ধৰণৰ কিবা চাৰ্টিফিকেট দেখালে যদি যাব দিয়ে কাৰণ আমি মানে ষ্টে কৰাৰ প্লেনিং নাছিলে আমাৰ আপোনাৰ 1 ডে ৰাইডে আছিলে এইটো তাৰপিছত সেইকাৰণে বোলো ভাবিলোঁ আপোনালোককো নতুন জেগা এটা দেখাওঁ তথাপি আমি অৰুণাচলতে আছোঁ এতিয়া মানে ভিতৰৰ ফালে যাব নোৱাৰিলোঁ আমি যিফালে যাব খুজিছিলোঁ খালাকটাং বুলি সেইফালে যাব নোৱাৰিলোঁ কিন্তু আমি এটা বেলেগ এটা ৰোড লৈ আমি আহিছোঁ এতিয়া আমি আকৌ মানে এনেকৈ এই ৰোডটোৰে আমি ডাইৰেক্ট আমি মাজবাট উঠিব পাৰিম মানে আমাৰ তেজপুৰ যোৱা ৰাস্তাটোত উঠিব পাৰিম গতিকে সেইটোৱে তই আৰু কিবা কবি নেকি ভাই ই এতিয়া কৈ আছে যে মই আকৌ এতিয়া মানে আমি নতুন ডেষ্টিনেশ্যন যাম ইয়াক কোৱা নাই ক'লে যাম কিন্তু মই নাযাওঁ আমি লৈ যাম ইয়াক আপোনালোকে চাই থাকক এছামিজ ব্লগাৰত আপোনালোকে দেখা পাব আৰু যদি দেখা নাপায় তেতিয়াহ'লে ইয়াক গালি পাৰিব আৰু আমি দুই বন্ধুৱে এনেকৈ হাই তামাচাৰ মাজে মাজে আগবাঢ়ি গৈ আছোঁ ওৰাং অভিমুখে কাৰণ ওৰাঙত লৈয়ে আমি ডিচাইড কৰিম আমাৰ পৰৱৰ্তী ডেষ্টিনেশ্যন সম্পৰ্কে গতিকে আজিৰ খণ্ডটো আপোনালোকৰ আগত ইমানতে সমাপ্ত কৰিলোঁ মই আশা কৰোঁ নেক্সট খণ্ডটো আপোনালোকে উপভোগ কৰিব অতি শীঘ্ৰেই কাৰণ নেক্সট খণ্ডটোত আপোনালোকে গম পাব আমাৰ পৰৱৰ্তী ডেষ্টিনেশ্যন কি গতিকে ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম এটা কাছ এইটো বিস্কুট দিছে বিস্কুট খাবলৈ উঠি